কবিতাৰ শিৰোনাম নাৰীৰ অস্তিত্ব। নিশাৰ মাদকতাই মাতাল কৰে এচাম মুখাধাৰী মানুহক। লাঞ্ছিত হৈ পথত বিচৰণ কৰা আবাল বৃদ্ধ বনিতা। যৌতুকৰ বাবে অত্যাচাৰিত হয় একোগৰাকী নাৰী। নিঃশব্দে সহি ৰয় সেই পৌৰুষত্ব জাহিৰ কৰা স্বামীৰূপী পশুৰ অত্যাচাৰ। কন্যা সন্তান জন্ম লৈছে, মাৰি পেলা তাইক, তাই বংশটো ধৰিব নোৱাৰে। এয়া এচাম পুৰুষৰ উক্তি নিজৰ পাশবিকতাক জাহিৰ কৰাৰ বাবে। নৱযৌৱনা নাৰীক লাঞ্ছিত কৰা অধিকাৰ পুৰুষৰ আছে? আছে, কাৰণ সিহঁতে জিন্স পিন্ধে। এয়াই চিন্তা সমাজৰ এচামৰ। কিন্তু সেই মুখাধাৰী লোকসকল, তহঁতৰ ঠিকনা একোগৰাকী নাৰীৰ গৰ্ভ, যাৰ অবিহনে তহঁতৰ অস্তিত্বৰো কোনো সীমনা নাই।